নমস্কাৰ, মই ইউটিউব চেনেল পষ্টৰ খুটালৈ আপোনাক স্বাগতম জনাইছোঁ। আছোঁ আৰু আমাৰ ছাৰ আছে। ছাৰ মানুহখিনি মানুহ হৈছে আজি দূৰত আছোঁ ফুল হৈছে। এইবাৰ কি হৈছে? বুদ্ধদেৱ দিছে এইবাৰ। বুদ্ধদেৱ তো কেইহাজাৰমান টিকেট ছিল তাক লৈ কিনে আপোনালোকে? হিচাপ নাই আৰু বহুত বহুত মানুহ তাৰমানে অজস্ৰ হৈছে ন? তো দেখা পাইছে আপোনালোকে আমাৰ সাতটা চৌক পুৰা ফুল একদম ফুল হৈছে। হেঙুল ফুল হৈ আছে পুৰা একদম। হেঙুলত মানুহ তাৰমানে ক'ব লাগিব থাৰ্ড শ্ব' হৈছে। ধন্যবাদ। আমি সোমাই গ'লোঁ ভিতৰত। থিয়েটাৰ আৰম্ভ হৈ গ'ল। উপায় নাই, কি কৰিম। মোৰ কথা শিলৰ ৰেখা আহি মই কথা দিছিলোঁ যে মই মদৰ গিলাচত হাতেই নলগাওঁ। সেইকাৰণে আজি ডাইৰেক্ট বটলৰ পৰাই খাম পাওঁ। আমার কাছে নাকি শুধু বাদাম বাদাম, আমার কাছে আছে শুধু মোৰ পইচাৰে মাল খালি নিজে বহলা বুলি ক'লো। তই গাচোন গা। 1, 2, 3 ষ্টাৰ্ট। মন যায় মন যায় মাৰি দিলি না? মাটি মাঠের আনন্দ তারা নাচি সময়টাকে খুব টেনশন হলে খুব টেনশন হয় না শুই থাকে যা তুই নিশান হয়েছে যা শুই থাকে যা এতিয়া মই একবাৰ যদি মদ খাই দিব পাৰোঁ পাইছে নাই? মই লাইট কাটি দিছিলোঁ।
যাব লাগে মই চাই বহুত ভাল পাওঁ খেলা পাতিছিলো কি খেলা কিয় যাওঁ তই চালা মায়া পিছে পিছে কৰি আছ ন দে মনত ৰাখিবি তই কেৱল মোৰ মানুহ আৰু কেনেবাকে মোৰ আৰু মায়াৰ মাজত যদি তই সোমাবলৈ চেষ্টা কৰা নহয় তই চালাই ধুনীয়াতে নাথাকিবি দে কাৰণ প্ৰশান্তিত তাক লগ ধৰিব আহিছোঁ মানে মানুহ বহুত মানে আপোনালোক দেখুৱাব মই চেষ্টা কৰিছোঁ আৰু তেখেতৰ বাইক ল'ব মই চেষ্টা কৰিম আহক তো দাদা নমস্কাৰ মই ইউটিউব চেনেল পষ্টৰ খুটালৈ আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ আৰু পোনপ্ৰথমে আপোনাক মই পূজাৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ পূজা মানে থেংক ইউ চেনেলটোৰ যোগেদি সমূহ দৰ্শকসকলে ভিউৱাৰ্ছ কিনিলে শুভেচ্ছা থাকিল দুৰ্গা পূজা তো দাদা কেতিয়াবা আপোনাৰ এনেকুৱা হয়নে মানে ধৰি লওক নাটক এখন চলি আছে সেইখন নাটক হিট হৈছে আপোনাৰ চাব মন যায়নে তেনেকৈ নিজে নিজৰ নাটকখন চাবলৈ মন যায় বহি কেতিয়াবা মানে নাটক শেষ হোৱাৰ পাছত নিজে ঘৰত ভাবি পেলাই বহি পেলাই চিন্তা কৰোঁ আৰু এইটো এনেকুৱা কিন্তু আৰু ক'ত এইটো সম্ভৱ কেতিয়াও নহয় তো দাদা ধন্যবাদ একদম বেয়া চেয়া নাপাব আপোনাৰ মেকআপ কৰিব লাগিব নাই একো নাই দিয়া ছেকেণ্ড শ্ব' পষ্টৰ খুটাৰ পোষ্ট যিয়ে বুলি ভাবে আৰু নহয় জানো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব ভাল ভাল কণ্টেণ্ট কৰি আহি থাকিবা ভৱিষ্যত থাকিল ভৱিষ্যত কামনা কৰিছোঁ